নমস্কাৰ বন্ধুসকল, মই দেৱজিৎ শৰ্মাই আপোনালোক সকলোকে ডিএছ গ্লোবেল ফাৰ্মছ এণ্ড ট্ৰেডাৰ্ছ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ বিটেল ছাগলীবোৰ আহি পালেহি। তেওঁ এইখিনি চাওক, এজনী জাষ্ট দুদাঁত ভাগিছে, 2 মাহৰ প্ৰেগনেণ্ট বিটেল। আৰু মোৰ এইখিনি ছাগলী যোৱা আপোনাৰ 9 তাৰিখে পালেহি আৰু পুৱাৰ জাষ্ট আধা ঘণ্টাৰ ভিতৰত এইটো ভিডিঅ' হয়, যিটো আপোনালোকে ভিডিঅ'টো দেখা পাইছে স্ক্ৰীনত। এইটো ছাগলীখিনি আহি পোৱাৰ আধা ঘণ্টাৰ ভিতৰৰ ভিডিঅ' হয় আৰু ইহঁতে আহি পালেহি পাঞ্জাৱৰ পৰা। চাওক কেনেকুৱা দেখে ইহঁতৰ কোৱালিটি। এইটো এটা ডাঙৰ মেল আছিলে জেড ব্লেকত, আৰু তেনেকৈ বাকী ছাগলীবোৰো আছে। ইহঁতে ৰাস্তাত পৰা 4 পৰা 5 দিন লাগিল, বৰ ভোকত আহে, কিন্তু তথাপিতো এইবাৰ ছাগলীখিনিৰ চেহেৰা সিমান বেয়া হোৱা নাই আগৰ তুলনাত, আৰু খুব এক্টিভ হৈ আছে। আপোনালোকে দেখিছে আহি পাই সিহঁতে কি ধৰণে চলা ফুৰা কৰিছে। ইয়াত নতুন জেগা হৈছে যদিও তাতে একদম ঘৰুৱা হিচাপত আছে। দুৰ্ভাগ্যবশতঃ মোৰ ফাৰ্মৰ লগতে এজোপা লাও আছিলে। চাওক লাওজোপা পাত খাব আৰম্ভ কৰিছে আহি পায়েই, আৰু বৰ্তমান লাওজোপা খাই শেষ কৰিলে। কিন্তু চাওক, মই দেখুৱাৰ উদ্দেশ্য এইটোহে, ছাগলীখিনি কোৱালিটি। এই পোৱালিটো চাওক জেড ব্লেকত খুব সুন্দৰ পোৱালি হয়, আৰু এইটো নাগৰা কালাৰত। এতিয়া ভোকত আছিলে, তো আহি পানী দানা ঘাঁহ আদি খাইছেহি। এইখিনি চাওক ছাগলীখিনি। ইয়াতে মেক্সিমাম ছাগলী আছে আপোনাৰ 7 মাহৰ পৰা 8-9 মাহৰ ভিতৰত, আৰু কেইটামান অলপ ডাঙৰ আছে। তো মই দেখুৱাৰ উদ্দেশ্য ভিডিঅ'টো সিহঁতৰ কোৱালিটিখিনি দেখাবৰ কাৰণে আপোনাক ভিডিঅ'টো মই শ্বুট কৰিলোঁ। এইটো মেল জেড ব্লেকত, এজনী ফিমেল প্ৰেগনেণ্ট, এজনীও ফিমেল, তাই প্ৰেগনেণ্ট হোৱা নাই। ফাৰ্ষ্ট ডেট আহিছিলে, প্ৰেগনেণ্ট কৰোৱা হোৱা নাই। এইটো জেড ব্লেকত খুব সুন্দৰ পোৱালি হয়, তাৰ নেজৰ লেংথ বা বডিৰ লেংথ খুব সুন্দৰ। এটা টপ কোৱালিটিৰ বিটেলৰ যিখিনি কোৱালিটি থাকিব লাগে গোটেইখিনি আছে। একেলগে সেইটো এটা নাগৰা কালাৰত, এইটো এটা ব্লেক এণ্ড হোৱাইটত খুব ধুনীয়া পোৱালি, সুন্দৰ। আৰু এইটো ব্লেক এণ্ড হোৱাইটত খুব সুন্দৰ কোৱালিটিৰ পোৱালি। ইয়াৰ বয়স বেছি নহয়, কিন্তু তাৰ গ্ৰ'থ ডবল হাৰ্ডিৰ চাওক পোৱালি। এইটো এটা ব্লেক এণ্ড হোৱাইটত খুব সুন্দৰ পোৱালি। তো প্ৰত্যেকটোৰে কিবা নহয় কিবা এটা আপুনি বেলেগ দেখিবলৈ পাব। তো সকলোৰে কোৱালিটি আছে, কিন্তু মই ক'লেই নহ'ব, আপোনালোকে দেখি কেনে পাইছে মোক কমেণ্ট কৰি জনাব। সেই পিছত থকা 2টা ফিমেল হয়, আৰু এই ব্লেক এণ্ড হোৱাইট এটা মেল। তো এইখিনি মই আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছিলোঁ। ইয়াৰে প্ৰায়খিনি বিক্ৰী হৈছে আৰু বুকিং হৈ আছে, আৰু অলপ বাকী আছে। যদি কাৰোবা বন্ধুক প্ৰয়োজন হয়, আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰে। তো ছাগলীখিনি কোৱালিটি কেনে পালে কমেণ্ট কৰি জনাব। ধন্যবাদ।